হেল্ল' এভৰিৱান ৱেলকাম টু দীপশিখা স্মল ৱৰ্ল্ড। আজি যিহেতু সৰস্বতী পূজা আৰু লগতে ভেলেণ্টাইন ডে'ৰ কাৰণে মোৰ দুটা পাৰ্চেল দিবলগীয়া আছিলে। সেইবাবে ৰাতিপুৱা শুই উঠিয়ে প্ৰথমে তিয়কলৈ বুলি ওলালোঁ। তাৰ পাছতে পাৰ্চেল দুটা দি আহি প্ৰথমে পঢ়া টেবুলখন অলপ চিজিল কৰি ল'লোঁ। তাৰ পাছতে ঘৰটো মোহাৰি গা পা ধুই এয়া পঢ়া টেবুলত ধূপ চাকি দি ল'লোঁ। তাৰপিছতে ধূপ চাকি দি আজৰি হওঁতেই ঘৰৰ মুখৰ আগৰ ছোৱালীজনীয়ে ফোন কৰিলে যে তাইক উলিয়াই দিব লাগে। অৱশ্যে এইটো মোৰ আজিৰে কথা নহয় দেই, সদায় সৰস্বতী পূজাত ইহঁত কেইজনী থাকেই। ইহঁতক উলিয়াওঁতে যে লাষ্টত মই নিজেই যিটিকে যাবগৈলগীয়া হয়। হ'লেও উপায় নাই, উলিয়াই দিবই লাগিব, সিহঁতৰ ডিমাণ্ড। তাৰপিছতে এয়া তাইক উলিয়াই থাকোঁতেই নানা বাহানা, এবাৰ কৈছে মোৰ চাদৰখন মেলি দে, এবাৰ কৈছে চাপি দে। তাৰ পাছতে যেনে তেনে তাইক চাদৰৰ আঁচলটো মেলি দি মোৰ তাইক উলিওৱা হৈছে। আৰু তেনেকুৱাতে আকৌ আহিলে খুড়াৰ ছোৱালীজনী। সিহঁত দুজনীয়ে একদম আহি লাইন পাতি আছে। সিজনীক আগতে উলিয়াই দিলে সিজনীয়ে ঠেহ পাতে, সিজনীক আগতে উলিয়াই দিলে আকৌ সিজনীয়ে ঠেহ পাতে। তাৰপাছতে এয়া এগৰাকীক যেনে তেনে উলিয়াই হৈছে। আৰু তাৰপিছতে আকৌ সিজনী ৰৈয়ে আছে নহয়। তাৰপিছতে আকৌ এই নানা ওলাই নহয়, ইটো হৈছে সিটো হৈছে, সকলো ঠিক ঠাক কৰি এয়া আকৌ ইগৰাকীক ধৰিছোঁ। এইগৰাকী আকৌ শান্তিৰে ৰৈ থাকিব নোৱাৰে, নাচিয়ে পৰে। মাজে মাজে মোৰ পৰা এচাট দুচাট খায়ো যায় অৱশ্যে। তাৰপিছতে এয়া তাইক উলিয়াই মেলি আকৌ কাপোৰ পিন্ধাই দিলেতো নহ'ব, চুলিও বান্ধি দিব লাগিব। তাৰ মাজতে আকৌ দুইজনীকে চুলিও বান্ধি ল'লোঁ। তাৰপিছতে এয়া পূৰা চুলি তুলি বন্ধা ভিডিঅ' অৱশ্যে কৰিবলৈ নহ'লে। তাৰপিছতে এয়া চুলি তুলি দুইজনীয়ে ঠিক ঠাক কৰি মেলি হৈছেগৈ। আৰু এইগৰাকী ওলাই হোৱা নাই অৱশ্যে দেই। তাৰ মাজতে আকৌ এইগৰাকী ওলালি, তাইকো উলিয়াই মেলি মোৰ মাজতে ময়ো ওলাই ল'লোঁ। দুইজনী এয়া স্কুটিত যাবলৈ ল'লোঁ। তাইক মই আধা ৰাস্তাতে নমাই দিলেই হ'ব, তাই যিহেতু লগৰ কেইজনীৰ লগত যাব আৰু মই লাডুগড় স্কুটিখন থৈ যোৰহাটলৈ বুলি যাম। তাৰপিছতে এয়া লাডুগড়ত পাই লগৰজনী তাৰ স্কুটি থৈ দুইজনী ৰেডি এয়া পূৰা। আমি অৱশ্যে এইবাৰ চাদৰ মেখেলা পিন্ধা নাই, যিহেতু যোৱাৰ প্লেনিং নাছিল তেনেকৈ। তাৰপিছতে সৌটো দেখিছেনে, আমাক বিচাৰি সেইফালেহে গুচি গ'লগৈ। তাক কিমান মাতিলোঁ নুশুনিলে। তাৰপিছতে এয়া JBৰ ফ্ৰণ্টতে ৰ'ব এইখিনিতে আমাৰ এই কণমানি দুজনীক দেখিলেনে আপোনালোকে, ইমান মৰম লাগিছে নহয়নে। তাৰপিছতে ইয়াৰ মামাৰ ছোৱালীজনীকো লগ পালোঁ আৰু ইমান ভৰি বিষালে খোজকাঢ়ি লাষ্টত ৰিক্সাত উঠি ল'লোঁ। তাৰপিছতে সেয়া ফুডিজ টেবুলখনৰ ফ্ৰণ্টতে ৰৈ ভাবি আছোঁ যে এইবাৰ ইয়ালৈকে যোৱা হওক। তাৰপিছতে এয়া তালৈ গৈ কিবা কিবি খাবৰ বাবে অৰ্ডাৰ দিলোঁ। আৰু ইয়াৰ ভিতৰতো দেখিছেনে ইমান ধুনীয়াকৈ সজাইছে আজি, যিহেতু ভেলেণ্টাইন ডে'। তাৰপিছতে আমি খাই মেলি আজৰি হৈ ঘৰলৈ বুলি আহিলোঁ। আজি সৰস্বতী পূজাৰ বিশেষ ইমানেই আছিলে। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।